গুৱাহাটীত নিৰ্মাণ হৈ আছে এক বিশাল প্ৰকল্প য'ত একেলগে দেখা যাব সমগ্ৰ ভাৰতৰ সংস্কৃতি শিল্প আৰু পৰিচয় ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট অৰ্থাৎ ODOP উদ্যোগৰ অধীনত প্ৰতিটো জিলাৰ বিশেষ সামগ্ৰীক দেশজুৰি প্ৰচাৰ কৰাৰ লক্ষ্য লৈ আৰম্ভ হৈছিল এই পৰিকল্পনা অসমৰ পৰাও ইয়াত স্থান পাব চাহ গামোচা বাঁহশিল্প আৰু বহু স্থানীয় সামগ্ৰীক 2023 চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছিল PM Ekta Mallৰ পৰিকল্পনা উদ্দেশ্য আছিল স্থানীয় শিল্পক ৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰা তাৰ পিছতে অসমৰ বাবে অনুমোদন লাভ কৰে এই বৃহৎ প্ৰকল্প প্ৰায় 226 কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীত গঢ় লৈ উঠে একটা মল বেটকুচিৰ ATPO চৌহদত আৰম্ভ হয় নিৰ্মাণ কাৰ্য লাহে লাহে ৰূপ ল'বলৈ আৰম্ভ কৰে অসমৰ নতুন সাংস্কৃতিক আৰু বাণিজ্যিক হাব ইয়াত থাকিব অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিশেষ সামগ্ৰী হস্তশিল্প বস্ত্ৰ খাদ্য আৰু সংস্কৃতি সকলো একেটা ছাদৰ তলত দীঘলীয়া নিৰ্মাণ কাৰ্যৰ পিছত 2026 চনৰ মাজভাগ বা শেষৰ ফালে আৰম্ভ হ'ব পাৰে একটা মলৰ কাৰ্যকলাপ গুৱাহাটীৰ এই নতুন লেণ্ডমাৰ্কে আগন্তুক সময়ত বাণিজ্য সংস্কৃতি আৰু পৰ্যটনৰ এক নতুন কেন্দ্ৰ হিচাপে গঢ়লোৱাৰ আশা কৰা হৈছে একটা মল কেৱল এটা শ্বপিং মল নহয় ই হৈছে অসমৰ শিল্প সংস্কৃতি আৰু ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট উদ্যোগক সমগ্ৰ দেশৰ আগত উপস্থাপন কৰাৰ নতুন মঞ্চ ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ মতামত কমেন্ট কৰি জনাব